ভাই তই ক'ত আছিস ঐ তই বাপে কলি এনেকে মোৰ বিয়া কথা নাই আমাৰ কুকুৰজনী পাঁচটা পোৱালে বিয়াইছে তোৰ একেই দেখে মাস্ক পিন্ধে মানুহ মাহাই মাক কৰোণা ৰক্ষা কৰবা কাৰণে পিন্ধে কোনে ৰক্ষা কৰ পাদা বাচনে ৰাখবা নৰে এই ৰখ এই লকডাউনৰ সময়ত ক'ত ঘূৰি আছো চাই জিপুৰখন ভাঙিছে যেনে তেনে হস্পিটাল লৈ গৈছো ছাৰ ইয়াকে মাৰিমে তোক মাৰি চলা খুলি চিৰাই ফাটাই মাৰি পেলাম তো কাজে আমাৰ মানুহ কোনো নুকুবা না ভাই তই মই মৰিলে তই কি কৰিবি এ ভাই ইয়াৰ মৰা কথা নকবি কিয় তই মোক কিমানে ভাল পোৱা নে ইয়াত ভাল পোৱা কথা নাহে তুমি যে কালি মোৰ পৰা 15 টকা চিকুৰ খাবা লৈছিলি আৰু 14 টকাহে দিছা 1 টকাটো কেনে দিবি 1 টকাটো দিয়াৰ পাছত তই মৰা জিগৰা কৰবি এটা প্ৰশ্নটো যাই প্ৰশ্নটো উত্তৰ দিব পাৰে তাক মই 100 টকা পইচা দিম মই বছৰ উত্তৰ দিম কি কচোন কালা মুৰ্গীয়ে যে বগা দিমা পাৰবা পাৰে বগা মুৰ্গীয়ে কিয় কালা দিমা পাৰবা নৰে ফালতু চালে ইয়াৰ লগত কথা কয় নাকি ফুট ওলাই যাই দিয়া একদিন মই আহিলোঁ মোবাইলটো ওলালোঁ ওলাই ইউটিউবটো ওলালোঁ মাত্ৰ সেইখিনি সময়তে এটা ভূত আহি গ'ল নহয় না তাৰপাছত কি হ'ব মই নজনাঙে তই জানাই দেখোন মই চাই আছোঁ ভূতটো দুটাৰ পৰা চাই আছে মই চাইয়ে আছোঁ বাৰু তাৰপাছত আৰু কি হ'ব মোবাইলটো একেবাৰে চুইচ অফ হৈ গ'ল নহয় না ভাই কথা নাম্বাৰ দিছিন তোৰ ভাল ল'ৰা দেখিলেই হ'ল মানে নাম্বাৰ খুজিবা থল দিয়ে কি আছে দিদে তাম বহন নাই অক্সাইড থেংক ইউ ভৱিষ্যত উজ্জ্বল ইংলিছত কি কয় মাই ফুটুৰে ইজ লাইটিং ইংলিছ ভাই এক্টৰ গিলা যে মলে নিশ্চয় দেই চিনেমা গিলা মিয়া খালিফা মল্লিবা কি দেখাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰিব